এই মিচিং জনগোষ্ঠীৰ কাৰণে ভাল খবৰ আপোনালোকে যে এইবোৰ স্পৰ্টছ কাৰ্নিভেল কৰিছে বহুত ভাল কাম কৰিছে মই বহুত ছেটিছফাই হয় আমাৰ গোটাই অসমতে এইবোৰ এনেকুৱা স্পৰ্টছ কাৰ্নিভেল বনাব লাগে মই ভাবোঁ মোৰ ফালৰ পৰা যাতে আমি বহুত এনকাৰেজমেণ্ট দিব পাৰিম ল'ৰা ছোৱালীক আমি ইয়াৰ পৰাই উন্নতি কৰিব পাৰিম আছে কিছুমান প্ৰচেছ আছে আৰু বহুত কাম কৰিব আছে ইউ জেনেৰেশ্যনক গ্ৰাছৰুটক কেনেকুৱা ডেভেলপ কৰি লৈ যাব অকল কাৰ্নিভেল চলালে নহ'ব আমি আৰু ইউথক আমি কেনেকুৱা হেৰি কৰিব লাগিব এইটো আমি প্ৰচেছটো কেনেকুৱা কৰিব লাগিব এইটো চেষ্টা লগাব লাগিব আজি ইহঁতে কাৰ্নিভেল আজি 4 দিন খেলি এনে ইহঁতে কালি ক'ত যাব কোনো গম নাপায় ইয়াৰ কাৰণে আমি ইহঁতক ধৰি ৰাখিবৰ কাৰণে আমি ইহঁতক ফিল্ড দিব লাগিব কোচিং চেণ্টাৰ বনাব লাগিব ঠিক আছে একাডেমি দিব নহ'লে আমি কোচিং চেণ্টাৰ এৰিয়া বাই এৰিয়া আমি কোচিং চেণ্টাৰ বনাব লাগিব আৰু নিশ্চয় আমি ডেভেলপ পাম আজি নহ'লেও আমি 10 বছৰ পিছত আমি ৰিজাল্ট পাম এইটোৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে আপোনালোকে সোনকালে কোচিং চেণ্টাৰবোৰ খুলি দিয়ক এৰিয়া বাই এৰিয়া আৰু মষ্ট ইম্পৰ্টেণ্ট আমাক প্ৰচেছ লাগে যদি আমি স্কুল বনাই আনি আমি ষ্টুডেণ্ট থাকিও যদি আমি টিচাৰ আনিব নোৱাৰোঁ আমি একো ফাইদা নোৱাৰোঁ আমাৰ ওচৰত পুলিটো আছে কিন্তু এইটো মেইনটেইন কৰিবলৈ আমাক কোনো হেৰি নাই আমি কেনেকুৱা আগবঢ়াই লৈ যাম বহুত ভাল কাম কৰিছে মই এইটোৱে ক'ব বিচাৰিছোঁ আজি মিচিং ছাত্ৰ সন্থা বহুত ধন্যবাদ এনেকুৱা আপোনালোকে এনেকুৱা ইউথ জেনেৰেশ্যন আগবঢ়াই লৈ যাওক বহুত শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা আজি দুৰ্গা বড়ো আমাৰ মাজত চিফ গেষ্ট হিচাপে উপস্থিত হৈছে আমাৰ দীপেন বড়ো অপেনিং চেৰেমনিত আমাৰ এপছুৰ প্ৰেছিডেণ্ট দাদা অহাৰ কথা আছিলে কিন্তু তেখেতৰ বিশেষ কামৰ কাৰণে দিল্লীত আছিল আজি তেখেতো উপস্থিত হৈছে আৰু দুৰ্গা বড়ো দীপেন বড়োৰ পৰা আৰম্ভ কৰি আমাৰ চুতীয়া ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট মৰাণ মটক আমাৰ জাতীয় জনগোষ্ঠী অৰ্গেনাইজেশ্যনৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰীসকল আমাৰ নৰ্থ ইষ্টৰ পৰা মণিপুৰৰ পৰা আমাৰ অৰুণাচলৰ পৰা যিমান আবুটানীৰ আমাৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰীসকল ইয়াৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল শিক্ষাগুৰুসকল ইয়াত আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈছে আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আজি উপস্থিত হোৱাৰ কথা আছিল কিন্তু নেচৰ এটা সাধাৰণ পৰিষদৰ মিটিং নামচাইত আছে কাৰণে তেখেত উপস্থিত হ'ব নোৱাৰিলে তেখেতে আমাক শুভবাৰ্তা প্ৰেৰণ কৰিছে আৰু প্ৰায় 3,000 ল'ৰা ছোৱালী আজি ফাইনেলিষ্ট খেলি আজি সামৰণি অনুষ্ঠান মই এই মুহূৰ্তত কি ক'ম 55,000 ল'ৰা ছোৱালীয়ে এইবাৰ থাৰ্ড মিচিং স্পৰ্টছ কাৰ্নিভেলত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে যিসকল ল'ৰা ছোৱালীয়ে আমি যি আশা লৈ আগবাঢ়িছিলোঁ যে আমাৰ সমাজখনক শিক্ষা ব্যৱস্থা আগুৱাই নিয়াৰ কথা আমি কৈ আছিলোঁ আৰু সেই শিক্ষা ব্যৱস্থা আগুৱাই নিবৰ কাৰণে আমি আমাৰ পৰিৱেশ এটা আমাৰ অঞ্চলত সৃষ্টি কৰাৰ কথা কৈছিলোঁ কিন্তু যি এটা পৰিৱেশ আমাৰ অঞ্চলত আছে সেই পৰিৱেশৰ আমাৰ শিক্ষা ব্যৱস্থাটোক আমি আগুৱাই নিব পৰা নাছিলোঁ কিয়নো বুলি ক'লে আমাৰ অঞ্চলবোৰত ড্ৰাগছ ভাঙৰ পৰা আৰম্ভ কৰি যি এটা পৰিৱেশ বিনষ্ট হৈ আছিলে এই বিনষ্ট হোৱা পৰিৱেশখনক আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু প্ৰত্যেকজন নতুন প্ৰজন্মক আমি আহ্বান জনাইছিলোঁ প্ৰত্যেকজন মিচিং ৰাইজক আমি আহ্বান জনাইছিলোঁ যে আমাৰ পৰিৱেশ এটা গঢ়িব লাগিব আমাৰ শিক্ষা ব্যৱস্থা আগুৱাই নিব লাগিব এটা জাতিৰ যি জাতিৰ শিক্ষা ব্যৱস্থা নাবাঢ়ে যি জাতিৰ শিক্ষা ব্যৱস্থা নাবাঢ়ে সেই জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে কিন্তু শিক্ষা ব্যৱস্থাক পৰিৱেশটো যদি দিব লাগে তেতিয়াহ'লে সেই অঞ্চলটোৰ এটা সামাজিক পৰিৱেশ আমি প্ৰথমে স্থাপন কৰিব লাগিব ভাল সামাজিক স্থান এটা আমি ঠিক কৰিব লাগিব সেই লক্ষ্য লৈ আমি মিচিং অলিম্পিক আৰম্ভ কৰিছিলোঁ আৰু সেই লক্ষ্যৰে আমি মিচিং অলিম্পিক নামেৰে জোনাইত আৰম্ভ কৰিছিলোঁ আৰু সেই মিচিং অলিম্পিক আৰম্ভ কৰাৰ দিনাখনেই আমাৰ 30,000 ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছিল ছেকেণ্ডত আমাৰ এৰাউণ্ড 40,000 অংশগ্ৰহণ কৰিছিলে আৰু এইবাৰ 55,000 সেয়াই মই সেই নতুন প্ৰজন্মসকলক ধন্য দিছোঁ সেই নতুন প্ৰজন্মসকলক মই ধন্যবাদ জনাইছোঁ এখেতসকলে আমাৰ যি লক্ষ্য লৈ আমি আগবাঢ়াৰ কথা কৈছিলোঁ সেই লক্ষ্যক এখেতসকলে সহযোগ কৰিছে কোনোবা ক'ব বিচাৰে মোক তিলক দলে মিচিং অট'নমাছ কাউন্সিলৰ স্পনচাৰশ্বিপত ইয়াৰ ৰাজনীতি কৰিছে বুলি মই আপোনালোকৰ জৰিয়তে সেই যিসকলে TMPকে সমালোচনা কৰিব বিচাৰিছে তেখেতসকলক মই অৱগত কৰিব বিচাৰিছোঁ হেৰ' আপোনালোকে আহক আমাৰ এই স্পৰ্টছ কাৰ্নিভেললৈ 55,000 ল'ৰা ছোৱালী 3 মাহ ধৰি ছিলেকশ্যন কেম্পৰ আমাৰ ফাইনেলিষ্টলৈকে খেলিছে সেই ল'ৰা ছোৱালী যিবোৰসকল ল'ৰা ছোৱালী ক্লাছ 5, 6, 7, 8, 9, 10, 11, 12 এখেতসকলৰ ভোটাৰ তালিকাত নাম নাই
আৰু আমাক সমালোচনা কৰাসকলে ক'ব বিচাৰিছে তিলক দলে আৰু ইয়াৰ টিমে বুলি কৈছে যে এয়া ৰাজনীতি কৰিছে। মই প্ৰত্যাহ্বান জনাইছোঁ, ৰাজনীতি কৰিছোঁ। কি ৰাজনীতি? আমাৰ 55,000 ল'ৰা ছোৱালীক আগুৱাই নিজাৰ ৰাজনীতি কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীক এদিন নহয় এদিন ক্ৰীড়া জগতৰ জৰিয়তে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা আমি ৰাজনীতি কৰিছোঁ। ৰঞ্জুন পেগুৱে আহি আমাক কৈ গৈছে এইটো আৰম্ভণি। আজি মিচিং অলিম্পিকৰ জৰিয়তে আপোনালোকে আৰম্ভণি কৰিছে, অনাগত দিনত এই আৰম্ভণিক আৰু আগুৱাই নিব লাগিব। প্ৰশিক্ষণ কৰি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত অংশগ্ৰহণৰ জৰিয়তে আমাৰ মিচিং সমাজ বা আমাৰ নতুন প্ৰজন্মই আগুৱাই যোৱাৰ কথা ৰঞ্জুন পেগুৱে কৈ গৈছে।